নমস্কাৰ। বাৰে বাৰে অসফল হোৱাৰ পিছতো কেতিয়াও উৎসাহ নেহেৰুৱাবা, কাৰণ এইটোৱে হৈছে তোমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ সফলতা। যদি আপুনি সেই কথাবোৰ ভাবি থাকে যিবোৰত আপোনাৰ নিয়ন্ত্ৰণ নাথাকে, তেন্তে আপুনি নিজৰ সময়বোৰক নষ্ট কৰাৰ বাদে একো কৰি নাথাকে। সময়বোৰ আপোনাৰ নিজৰ কষ্ট আৰু ইচ্ছা কৰিলে সেই সময়বোৰক সোণৰ দৰে সজাব পাৰে, আৰু যদি বিচাৰে সময়বোৰক ভুল এজনৰ লগত গোটেই নষ্ট কৰিব পাৰে। আমাৰ সকলোতকৈ ডাঙৰ দুৰ্বলতা হৈছে মাজ বাটতে ভাগৰি পৰা। সফল হোৱাৰ সকলোতকৈ সহজ উপায় হৈছে আকৌ এবাৰ চেষ্টা কৰা। আপুনি সেই কামটো নিৰ্বাচন কৰক যিটো কাম কৰি আপুনি আনন্দ পায়। চাব, আপুনি জীৱনজোৰা কাম নকৰি কেৱল আনন্দহে কৰিব। আপুনি আপোনাৰ ভুলৰ পৰা তেতিয়াই শিকিব পাৰে যেতিয়া আপুনি আপোনাৰ ভুল স্বীকাৰ কৰে।